ৰাষ্ট্ৰীয় ঘাইপথৰ পানী আমি পানী খাই যাম দেই। হাই গাইজ, এয়া পুনৰ আকৌ NH-15 ওপৰেদি পানী বাগৰিছে আজি। এয়া মোৰ লগত আছে ৰিয়ান ৰক্তিম। এই কি দুই এষাৰমান ক'ব। এয়া নেপোৱে পানী খুলি দিলে। এয়া আমাৰ ফলত আমাৰ গোটেই ঘৰ বুৰি আজৰি হৈ গ'ল আৰু কি ক'ম আৰু, ক'বলৈ একো ভাষাই নাইকিয়া হৈ গৈছে, ভাষাহীন হৈ গৈছে। অসম চৰকাৰৰ বিষয়ে চৰকাৰ নিৰ্বাচনৰ সময়ত ঘৰে ঘৰে ঘূৰিব, কান্দি দেখাব, এক্টিং কৰিব। এতিয়া আমাৰ বিপদৰ সময়ত আমাক কুলতি নাচায়। সিহঁতে মহাজন ডাঙৰ ডাঙৰ মানুহ হ'ল, আমাক এতিয়া চিনি নাপায়। ভোট দিয়া সময়তে আমাক চিনি পায়, বাকী আৰু বুজাই বুজিছে ন। অ'কে, এই পৰিস্থিতি দেখিছেই নহয়। অ'কে, ঠিক আছে, বাই। হেল্ল'। এয়া দেখিব পাইছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰিছে। এয়া আমাৰ গোটেই ঘৰ ডুবি আজৰি। যাম আহিম, যাম আহিম, আহি আছো। নাছিলে পানী হৈছে না। ৰাষ্ট্ৰীয় ঘাইপথৰ পানী আমি পানী খাই যাম দেই।